ধুনীয়া দেখাৰ বয়স নাই। কবি ৰাজীৱ বৰুৱা। ধুনীয়া দেখাৰ বয়স নাই, ধুনীয়া ফল আপতৰতো পকে। বাঁহী চোতাল শাৰী শাৰী, নৌবোৱাৰীৰ যদি খহি পৰে উৰণি, ধুনীয়া দেখি। উৰে ৰাতি উজাগৰে থাকি ৰখি আছে যদি চুবুৰীয়াৰ ৰোগী, টোপনি ক্ষতি হ'লেও ধুনীয়া দেখি। বহুদূৰ বাট কুৰিবাই ভাগৰি পৰা নদীখনে যদি হঠাৎ ভাঁজ লয়হি, ধুনীয়া দেখি। ৰাস্তা পাৰ হ'বলৈ গৈ আধবাটতে ৰৈ যোৱা কিশোৰীৰ শলা চাহি, ধুনীয়া দেখি। মাকৰ বুকুৰ পিয়াহ চুহি শিশুটিৰ লালকাল টোপনি, ধুনীয়া দেখি। দোকানীয়ে হিচাপ ভুল কৰি বেছিকৈ দিয়া 100 টকাখন ঘূৰাই দিয়ে যদি আপোনাক ধুনীয়া দেখি। ঠিকনা ভুল কৰি অহা চিঠিখনক যদি আপুনি সঠিক বাট দেখুৱাই, ধুনীয়া দেখি। ধুনীয়া দেখাৰতো বয়স নাই, ধুনীয়াৰ অমৰাৱতীত কাৰোবাৰ মুদ্ৰাডোখো আপোনাৰ ভাল লাগি যাব পাৰে। ধুনীয়াৰ বাবে আকৌ প্ৰেমত পৰিব পাৰি। ধুনীয়া দেখাৰ বয়স নাই।